সময়ৰ চৈতন্য গুৰুৱেহে জ্ঞান দিব পাৰে। সৎপালদেৱ মহাৰাজ। মানৱ উত্থান সেৱা সমিতিৰ ৰূপালী জয়ন্তী সদ্ভাৱনা সন্মিলন সম্পন্ন। বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সাধনৰ উদ্দেশ্যত ব্ৰতী হোৱা আধ্যাত্মিক আৰু সামাজিক সংস্থা মানৱ উত্থান সেৱা সমিতিৰ সৌজন্যত ২৭ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসমৰ ধেমাজি জিলাৰ চিলাপথাৰৰ জিপু বস্তিৰ সমীপত স্থিত কল্যাণধাম আশ্ৰম প্ৰাংগণত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এক বিশাল সদ্ভাৱনা সন্মিলন আৰম্ভ হৈছে। উল্লেখ্য যে 1993 চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা এই সদ্ভাৱনা সন্মিলন প্ৰথমবাৰৰ বাবে চলিত বৰ্ষত চিলাপথাৰত অনুষ্ঠিত হৈছে। সাম্প্ৰতিক সময়ত মানুহৰ হৃদয়ত লোপ পাবলৈ ধৰা আধ্যাত্মিক চেতনা পাৰস্পৰিক সদ্ভাৱনা ধাৰ্মিক সহিষ্ণুতা জাগ্ৰত কৰি সমাজত এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে আয়োজিত এই সন্মিলনত ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মস্থানৰ সুপ্ৰসিদ্ধ ধৰ্মাচাৰ্য বিদ্বান সন্ত মহাত্মা তথা আধ্যাত্মিক জগতৰ বৰ্তমান সময়ৰ সুবিখ্যাত তত্ত্বদৰ্শী মহাপুৰুষ মাধৱ ধৰ্মৰ প্ৰণেতা সদগুৰুদেৱ শ্ৰী সৎপালদেৱ মহাৰাজে সকলো ধৰ্মগ্ৰন্থৰ আধাৰত আত্মকল্যাণকাৰী সৎসংগ প্ৰবঞ্চন আগবঢ়ায়। শ্ৰী সৎপালদেৱ মহাৰাজে ভাষণত কয় যে মানুহৰ তিনিটা বস্তু সময়মতে বৰ প্ৰয়োজন হয়: সময় ৰজা, ডাক্তৰ আৰু গুৰু। প্ৰজাৰ সেৱাৰ বাবে ৰজা বৰ আৱশ্যক। সমাজৰ দুখ দুৰ্গতি অভাৱ অভিযোগ সমস্যা সমাধানৰ বাবে ৰাজনেতাৰ সময়তে প্ৰয়োজন। চিকিৎসা ৰোগ নিৰাময়ৰ বাবে ডক্তৰ আদি প্ৰয়োজন। সেইদৰে সময়ৰ গুৰু শিক্ষক তত্ত্বদৰ্শী মহাপুৰুষ জীৱিত অৱস্থাত প্ৰয়োজন, কাৰণ মৃত ব্যক্তিৰ দ্বাৰা কোনো কাম নহয়। সময়ৰ চৈতন্য গুৰুৱে জ্ঞান দিব পাৰে। মানৱ উত্থান সেৱা সমিতিৰ প্ৰেছ সচিব পংকজ কুমাৰ দাসে জানিবলৈ দিয়া মতে এই সদ্ভাৱনা সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ প্ৰায় ৮০,০০০ৰো অধিক ৰাইজে অংশগ্ৰহণ কৰে। সন্মিলনত মাতৃ শ্ৰী অমৃতা দেৱী, শ্ৰী শ্ৰদ্ধেয় দেৱ মহাৰাজ, শ্ৰী সুয়েজ দেৱ মহাৰাজ দেৱৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মস্থানৰ পৰা অহা সন্ত মহাত্মাই সাৰগভীৰ ভাষণ প্ৰদান কৰে। কাৰ্যসূচীত সকলো ৰাইজৰ বাবে বিনামূলীয়া থকা খোৱা চিকিৎসা সেৱাৰ সুব্যৱস্থা আধ্যাত্মিক গ্ৰন্থমেলা চকু চিকিৎসা শিবিৰ আয়োজন কৰা হয়। গতিকে আদৰণীয় সজ্জনসকল, আহক আমি এই বিশাল সদ্ভাৱনা সন্মিলনত আমাৰ যিসকল আমাৰ ওচৰ চুবুৰীয়া যিসকল ওচৰৰ আমাৰ গাঁওবাসী ৰাইজসকল আছে, যিসকলে এই মহান আত্মজ্ঞানক জানিব পৰা নাই বা গুৰু মহাৰাজে কি জ্ঞানক প্ৰচাৰ কৰিছে বা ইয়াৰ ভক্তসকলে কি জ্ঞানকনো জানিছে। बड़ा यूनिक था, बड़ा एक्स्ट्राऑर्डिनरी था। उसका आधा शरीर नेवले का, आधा शरीर सोने का। तो वो जब आता है सबके सामने, सब बड़े अचंभित होकर देखते हैं कि ये बिल्कुल सोने जैसा लगने वाला आधा सोना आधा जीव, ये क्या है? तो नेवला मनुष्य की वाणी में बोलता है, मैं आपके इस यज्ञ में आया हूं और यज्ञ में घूम रहा हूं। यज्ञ की जो धूली है, यज्ञ की जो भस्मी है, उसमें भी मैं लेटा, पर जो यज्ञ उस गरीब ब्राह्मण का था उसके बराबर ये नहीं है। तो पांडव कहते हैं कि क्या था गरीब ब्राह्मण का यज्ञ? तो वो नेवला कहता है